সংগীতা বৰাৰ কথাৰে তাইৰ কিছু অনুভৱ। তাই লিখিছে, বাৰিষাৰ প্ৰথম চিপচিপীয়া বৰষুণ জাকৰ প্ৰেমত পৰাৰ দৰে তুমি মোৰ আৰু মই তোমাৰ প্ৰেমত পৰিছিলোঁ। সেই তাহানিতে নজনাকৈ নুবুজাকৈ ভাল পোৱাৰ বুজি এনেকুৱাই নহয়নে? ক'ব খোজা কথাবোৰ গুপুতে ৰয়। কেতিয়াবা হৃদয়ৰ এই ভাষাবোৰ আকুল হৈ পৰে। মন গৈছিল মোৰো ভাবি থকা কথাবোৰ তোমাক ক'বলৈ। ভাল পোৱাবোৰে যে বৰকৈ কষ্ট দিয়ে নহয়নে? এজাক বিষাদ ভৰা বৰষুণৰ দৰে এদিন তুমি নোহোৱা হৈছিলা। তোমাৰ বাবেইতো মোৰ জীৱনৰ সংজ্ঞা সলনি হৈছিল। তোমাক পায়ো মই হেৰুৱাইছিলোঁ। কিন্তু কোনে বুজিব মোৰ বিৰহৰ প্ৰেম কাহিনী? তুমিওতো নুবুজিলা। মানুহে কয় চকুৰ আঁতৰ হ'লে হেনো মনৰো আঁতৰ হয়। কিন্তু ক'তা? তুমি আৰু আমাৰ স্মৃতিবোৰ দেখোন সদায় জুইয়ে পুৰা সোণৰ দৰে চিকমিকহে মাৰে। তোমাৰ বাৰু এবাৰো মোলৈ মনত নপৰেনে? আজীৱন মোৰ হৈ ৰোৱাৰ প্ৰতিশ্ৰুতি দি কিয় মোক কেৱল দুখবোৰ উপহাৰ দি গলা? জানা, মই সদায় বাট চাওঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, তুমি আকৌ আহিবা, মোৰ মৰমেৰে আঁকোৱালি ল'বা।